নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত আহিছোঁ। আজিও তেনেকৈ এটা ঠাইত যাবলৈ ওলাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে বহুত ভাল পাব আৰু এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ কিবা অলপ হেল্প হ'ব বুলি মই মনতে ভাবিছোঁ। বলক এতিয়া আমি সেই ঠাইত যাবলৈ আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, মই আহিবলৈ এয়া বস্ত্ৰ নগৰী শুৱালকুছি। যিহেতু ৰঙালী বিহুৰ বতৰ, এই ল'ৰাবিলাকৰ এটা মুগাৰ চাৰ্ট পিন্ধি বা ছোৱালীবিলাকৰ চাদৰ মেখেলাযোৰ পিন্ধি এপাক বিহু নাচিবলৈ মন যায়। সেইকাৰণে মই শুৱালকুছিত আহিলোঁ আৰু আপোনালোকক দেখুৱাম সেই ঠাইত য'ত আপোনালোকৰ মুগাৰ পাতৰ গোটেই এইবোৰ বস্তু বনোৱা হয়। তো যাওঁ সেই ঠাইলৈকে আপোনালোকক দেখুৱাম। আৰু লগতে এয়া চাওক, শুৱালকুছি ধুনীয়া এখন পাৰ্ক আছে, বস্ত্ৰ উদ্যান। আজি পাৰ্কখন বন্ধ, সেইকাৰণে মই মানে ভিতৰত যাব নাপালোঁ। নেক্সট কেতিয়াবা যদি আহোঁ দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াত ধুনীয়া লোকেশ্যন এটা আছে, চাওক বস্ত্ৰ উদ্যান কি ধুনীয়াকৈ সজাইছে। এয়া চাওক ধুনীয়া পাৰ্কখন। আপোনালোকে কেতিয়াবা যদি ইয়াতে আহে তো সোমাই যাব এবাৰ। তো বলক এতিয়া সেই আমি ফেক্টৰীটোলৈকে যাওঁ। চ' ফ্ৰেণ্ড, এয়া মই আহি পালোঁ নিহাৰিকা চিল্ক ফেক্টৰী, এয়া বংশৰ। এয়া চাওক ধুনীয়াকৈ চাইনবোৰ্ড লগাই থৈ দিছে। এইটো এতিয়া ভিতৰত মই গৈ আছোঁ। এইবোৰ চাওক, মানুহবোৰে কাপোৰ নিব আহিছে এইবিলাক। তো বলক আমিও ভিতৰত যাওঁ। জোতাযোৰ খুলি থৈ যাওঁ বাৰু। এয়া ভিতৰত এয়া চাওক, কাপোৰ ধুনীয়া ধুনীয়া যোৰা আছে এইবোৰ। এয়া চাওক, এইবোৰ চাওক, এয়া এইবিলাক হ'ল মেইন ছেট। এয়া এইবিলাক কইনাৰ কাৰণে মেইন ছেট। আৰু এইবিলাক ওপৰত থৈছে ধুনীয়াকৈ ছেকেণ্ড ছেট এইবিলাক। আৰু তলতো আছে, আৰু এইবিলাক ছেকেণ্ড ছেট হয়। আৰু এইবিলাক মুগাৰ চাদৰ এইবিলাক। এয়া চাওক ধুনীয়া ধুনীয়া ডিজাইন দিয়া আছে। এয়া মজা আপোনালোকে আহি চাব পাৰিব এইবিলাক ডিজাইন। চাৰিওপিনে কাপোৰ এয়া এইবিলাক বনাই থৈ দিছে আৰু মানে অৰ্ডাৰ অনুযায়ীও বনোৱা হয় আৰু ডাইৰেক্ট ৰেডিমেডো নিব পাৰে আপুনি অৰ্ডাৰ নিদিয়াকৈ। এইবিলাক আছে, খুলি থোৱা আছে। এয়া ধুনীয়া এইবিলাক চাদৰ। এয়া ধুনীয়া ফুলটো কইনাৰ মেইন ছেট। এয়া ছেকেণ্ড ছেট। এইবিলাক কাপোৰ চাৰিওপিনে এইবোৰ কাপোৰ। এয়া আপোনাক যেনেকুৱা ডিজাইন লাগে, যেনেকুৱা কালাৰ লাগে, গোটেইখিনি কালাৰ পাব আপোনালোকে, যি ধৰণৰ কালাৰ লাগে আপোনাক। আৰু এইটো মোৰ কইনা, এয়া ইয়াতে। এয়া চাওক, বাইদেউহঁতে কাপোৰ লৈ আছে। এয়া এইবিলাক সূতা, এয়া চাব পাৰে। এইবিলাক মুগাৰ পাতৰ সূতা। এইবিলাক সূতাবিলাক ফেক্টৰীত লৈ যায়, এইবিলাকৰ পৰা কাপোৰবোৰ বনায়। আৰু এয়া চাওক, এয়া নিব ওলাইছে দাদা এজনে। এয়া কাপোৰ ধুনীয়াকৈ লৈছে। চ' কাপোৰবোৰ চালে, এয়া সেই কাপোৰবোৰ এতিয়া য'ত বোৱে, এতিয়া আমি ফেক্টৰীৰ ভিতৰলৈ গৈ আছোঁ। এইবোৰ হ'ল শাল। এয়া চাওক, ইয়াতে শিপিনীবোৰে শালবোৰ বৈ আছে বৰ্তমান। এয়া বাইদেউ বৈ আছে। আমি এতিয়া অলপ ভিতৰত যাম। আমি ভিতৰত যাই আছোঁ। এয়া চাওক, দাদা এজনে শাল বৈ আছে। দাদাজনক এবাৰ সুধিম। দাদা, আপুনি কওকচোন, ইয়াতে শাল কিমানখনমান আছে টোটেল? আমাৰ ইয়াতে 60খন আছে। 60খন শাল আছে। আৰু ইয়াতে সকলো ধৰণৰ মুগাৰ পাতৰ চব পৰা যায় ন? মুগাৰ পাত দুটাই পোৱা যায়। চব মুগাটো নাই, আমাৰ অৰিজিনেল মুগাটো আছে ইয়াতে। আচ্ছা। এইটো মই অৰিজিনেল মুগা মাৰি আছোঁ। অঁ, আপুনি কি বৈ আছে এতিয়া? এতিয়া মই মানে যোৰা মাৰি আছোঁ, মুগাৰ যোৰা। অঁ, আচ্ছা। এয়া দাদা এতিয়া এয়া মুগাৰ যোৰা মাৰি আছে। কিমান দিন হ'ল ইয়াতে কাম কৰা আপুনি? ইয়াতে মই শুৱালকুছি ইয়াত থকা মোটামুটি 18 বছৰমান হ'ল। কিন্তু ইয়াত এইটো ফেক্টৰীত কাম কৰা 2 বছৰ হ'ল। আচ্ছা। বাকী বেলেগত তেনেকুৱা কৰি আছিলোঁ। অঁ, দাদাই ইয়াতে 2 বছৰ কাম কৰিলে। এনে কাম কৰি কেনেকুৱা লাগে ইয়াতে? কাম কৰিতো মানুহৰ মাজত গোটেইখিনি মানুহে কাম কৰে, আমাৰ ভাল লাগে। আচ্ছা, ভাল লাগে ন?
এটা পৰিয়ালৰ নিচিনা হয় আৰু দাদা এয়া আপুনি যে মুগাৰ কাপোৰখন বৈ আছে এইবিলাক ফুলবিলাক মানে কেনেকৈ আহে অকণমান কৈ দিয়কচোন আপুনি ফুলবিলাক মানে আমাৰ কম্পিউটাৰত মানে ডিজাইনটো বনাই লোৱা সেইটো সম্পূৰ্ণ তাৰপিছত সেই ডিজাইনৰ পৰা ধৰ গ্ৰাফ হয় গ্ৰাফৰ পিছত এই কাঠখিনি কটা যায় এই কাঠখিনি কটা যোৱাৰ পিছত মানে ধৰ ৰেডি হোৱাৰ পিছত ইয়াতে মেচিনত লগোৱাৰ পিছত আচ্ছা আচ্ছা এইটো মেচিনত লগোৱা যায় ন অট'মেটিকলি উঠি যাব আমি মাৰিলে তাৰপিছত এই ডিজাইনটো ভুল শুদ্ধটো আমি জানি ল'ব লাগিব জানিব আচ্ছা আচ্ছা সেইটো ভুল শুদ্ধটো আমি ক'ত ভুল হৈছে ক'ত ভুল হোৱা নাই এইখিনি চাই চিতি মানে চাব লাগিব আৰু আপোনালোকে আৰু এইবিলাক মানে প্ৰাইচবিলাক কেনেকুৱা টাইপৰ এইবিলাক চাদৰ প্ৰাইচ আমাৰ মুগাৰ ইয়াতে বৰ্তমান হয় 40ৰ পৰা আৰম্ভ হয় সেইটো ডিজাইন লৈ তাৰ ওপৰতো হ'ব মানে ডিজাইন লৈ আৰু আচ্ছা আচ্ছা এয়া ডিজাইনবোৰৰ লগত কথা আছে এইবিলাক ডিজাইন দিছে দাদাই ধুনীয়াকৈ তো এইবিলাক ডিজাইন আপোনালোকে যিমান বেছি দিয়ে সেইমতে প্ৰাইচটো হ'ব আৰু ইয়াতে 40ৰ পৰা আৰম্ভ হ'ব ন 40ৰ পৰা মুগাৰ আৰু পাটৰবিলাক বেলেগ হ'ব বাৰু পাটৰবিলাক বেলেগ এয়া মুগাৰ 40ৰ পৰা আৰম্ভ হ'ব এয়া মই অন্য এটা দাদাৰ ওচৰত যাই আছোঁ এয়া ধুনীয়াকৈ গান লগাই লৈছে দাদাহঁতে শাল বৈ দাদা কি বৈ আছে ইয়াতে আপুনি চাদৰ মাৰি চাদৰ এইখন চাদৰ মাৰি আছে দাদাই দাদা ঘৰ ক'ত মোৰ ঘৰ ভুৱনেশ্বৰ কিমান বছৰ হ'ল ইয়াতে কাম কৰা 7 বছৰ হ'ল 7 বছৰ হ'ল দাদাই 7 বছৰ এটা ফেক্টৰীতে কাম কৰি আছে মানে দাদাহঁতৰ কথাক লৈ বুজা গৈছে যে ইয়াতে কাম কৰি ভাল পাইছে দাদাহঁতে সেইকাৰণে 7 বছৰ হৈ গ'ল এটা ঠাইতে কাম কৰি আছে আমি যাম আগত যাম এয়া চাওক আমি আৰু বেলেগ এজনী বাইদেউৰ ওচৰলৈ আহিছোঁ বাইদেউ কি বৈ আছে আপুনি মেইন ছেট বৈ আছে এইটো পাটৰ নে মুগা এয়া বাইদেৱে এয়া ফুল তুলিছে পাটৰ কাপোৰ এইযোৰ মেইন ছেট হয় বাইদেউ আপোনাৰ ঘৰ ক'ত তামোলপুৰ ইয়াতে কিমান বছৰ হ'ল কাম কৰা 19 বছৰ বাপৰে বাইদেউৰ বোলে 19 বছৰ হ'ল ইয়াতে কাম কৰা আৰু এইবিলাক যে যোৰাবিলাক বনাইছে মানে এনেকুৱা কিমানমান প্ৰাইজৰ ভিতৰত আহে এইটো অলপ ক'ব নেকি এইটো ডিজাইনৰ লগত কথা আমি মজুৰি হিচাপত হ'লে এখন মেখেলাত আমাক 1500 পৰে বা 1600 পৰে এনেকৈ চাদৰৰ চিষ্টেম 4000 বা 3000 এনেকুৱাকৈ পৰে সেই হিচাপে পাট আৰু গুণাৰ দাম যায় কিনে সেনেকৈ ডিজাইনটো হিচাপে তথাপিও মানে 19-20 হাজাৰ মানৰ পৰা ষ্টাৰ্ট হ'ব আৰু বেছি হয় অলপ বস্তুটো ভাল পাব আৰু আপোনাৰ ইয়াতে যেনেকুৱা ডিজাইন লাগে আপোনালোকে দিলে ইয়াতে বনাই দিব এইখন কি মানে ডিজাইনটো ক'ত কেনেকৈ মাৰিব লাগে আচ্ছা আচ্ছা হয় আপোনাৰ মানে ইয়াতে যি ডিজাইন মাৰিবলৈ ইয়াতে আছে আৰু এইখন চাদৰখনত হয় হয় এয়া আমাৰ দাদা আছে দাদা ইয়াৰে গোটেইখিনি বস্তু চোৱা চিতা কৰে আৰু দাদাই ক'ব এতিয়া আপোনালোকে মানে এই ফেক্টৰীটো কেতিয়াৰ পৰা আৰম্ভ কৰিছে 1998 পৰাই ষ্টাৰ্ট কৰা হৈছে কাম কৰা মানুহ কিমানমান আছে মোটামুটি আপোনাৰ 65 জনমান আছে 65 জন মানুহ মানে সকলো ইয়াতে থাকেনে গোটেই ইয়াতে থাকে এক্সট্ৰাকৈ ৰুম বনাই দিছোঁ আচ্ছা মানে দৰমহা চিষ্টেমত পইচাবিলাক পায় আৰু দৰমহা চিষ্টেম বুলি নহয় কাপোৰ এখনৰ মজুৰি হিচাপত আছে চিষ্টেমেটিক আছে আৰু চিম্পুল কাপোৰত চিম্পুল মজুৰি হেভি কাপোৰত হেভি মজুৰি মুগাৰ কাপোৰত বেলেগ মজুৰি হয় তেনেকুৱা হয় এয়া মই মানে এটা চাৰ্ট নিম বুলি আহিছিলোঁ কিন্তু চাৰ্টটো বৰ্তমান নাই মানে মই কি হয় মুগাৰ চাৰ্টবিলাকৰ দামটো বেছিতো আমি অৰ্ডাৰ পালেহে বনাওঁ অৰ্ডাৰ পালে বনাই দিব পাৰিব আপোনালোকক যদি লাগে কাৰোবাক বনাই দিব পাৰিব তো ময়ো এটা অৰ্ডাৰ দিলোঁ চাৰ্ট এটা বনাবৰ কাৰণে দাদা আপোনালোকৰ শাল বা এইবিলাক লৈ কিনে কিবা প্ৰব্লেম হৈছেনে এনেই বেলেগ প্ৰব্লেম মানে কি হ'ল ৱাৰ্কাৰ প্ৰব্লেমটো নহয় আচ্ছা আৰু মাজে সময়ে পাটৰ দাম চামবিলাকো বাঢ়িলে অলপ তেতিয়াও অলপ প্ৰব্লেম হয় মানে কি চিটুৱেশ্যনটো মানে কি প্ৰত্যেক হেৰিতে অলপ বেলেগ বেলেগ হৈ থাকে আৰু হয় আৰু আপোনাৰ ধৰক এনেই এটা কেনেকুৱা প্ৰাইজৰ ভিতৰত মানে ইয়াতে আৰম্ভ হয় মানে কেনেকুৱা প্ৰাইজৰ ভিতৰত মানে পাব মানে কি হয় আপোনাৰ এতিয়া দুটা টাইপৰ বস্তু বনোৱা যায় এটা টাইপ হ'ল আপোনাৰ আউট প্ৰডাকশ্যন সৰু সৰু ফেক্টৰীবিলাকে মোৰ আণ্ডাৰতে চলে তেওঁলোকক মই ডিজাইন চিজাইন বা পাট গুণা চুনা এইবিলাক মোৰ ফালৰ পৰাই নিওঁ এতিয়া মাৰ্কেটত আপোনাৰ গুণা বহুত কম ৰেটৰ পৰাই পায় কিন্তু সেনেকুৱা কম ৰেটৰ গুণা কাপোৰ বনালে আপোনাৰ বেছি দিন লাষ্টিং নহয় সোনকালে কলা পৰি যায় আৰু
ভাল কোৱালিটিৰ গুণাটো মই দিম, দিলে আপোনাৰ মানুহখিনি অন্তত বহুদিনলৈকে পিন্ধিব পাৰিব, একো বেয়া নহয়। সেইকাৰণে মই নিজেই যোগান কৰোঁ, সেইখিনি যাতে কাষ্টমাৰবিলাকেও ভাল পায়। আৰু সেইবিলাক আপোনাৰ মোটামুটি 6,000 মানৰ পৰা ষ্টাৰ্টিং হয়। 6,000 মানৰ পৰা ষ্টাৰ্টিং হয়, মোটামুটি 15,000লৈকে আপোনাৰ ভাল যোৰাই আৰু তেনেকুৱাকৈ পায়। আৰু যিখিনি মই ঘৰত বনাওঁ সেইখিনি ডিজাইনিং চেক্টৰত বনোৱা যায়, সেইখিনি আপোনাৰ মোটামুটি 20,000 মানৰ পৰা ষ্টাৰ্ট হৈ যায়। আচ্ছা আচ্ছা, আপোনালোকৰ এইবিলাক মানে ডিজাইনবিলাক যে বনায় এইবিলাক কম্পিউটাৰত হয়তো? চব কম্পিউটাৰ গ্ৰাফটো বনোৱা যায়, তাৰপিছত কম্পিউটাৰতে আকৌ ইলেক্ট্ৰনিক মেচিনত পাঞ্চিং কৰা যায়, আৰু মেনুৱেলো আছে, হাতেৰে পাঞ্চিং কৰা আছে, সেইবিলাক দুটা ছিষ্টেমত কৰা যায়। হয়, তো আপোনালোকে গোটেইখিনি কথা গম পালে। আৰু দাদাহঁতৰ মানে ডিছক্ৰিপশ্যনত নাম্বাৰ দিয়া থাকিব, যদি আপোনালোকে মানে অৰ্ডাৰ কৰে বা ইয়াতে আহে ফোন কৰি আহিব পাৰিব, কেনেকুৱা ধৰণৰ কাপোৰ লাগে আপোনালোকে ডিজাইন বা ফটো দিলে আপোনালোকৰ বনাই দিব, কাষ্টমাইজ হিচাপত বস্তুটো বনাই দিব। যাক যেনেকুৱা লাগে আপোনালোকে ফটো দিলেও মানে দাদাহঁতে বনাই দিব পাৰিব। যিবিলাক ডিজাইন আপুনি ভাল পায় সেইবিলাক ডিজাইন ফটো মাৰি আনে, ইনষ্টাগ্ৰামত যেনেকুৱা মানুহে ৰিকুৱাৰমেণ্ট দিয়ে তেনেকুৱাকৈ বনাই দিম আৰু। হয়, তো ইয়াতে আহিব, এইবিলাক কাপোৰ এইবিলাক ৰুম আছে, ধুনীয়াকৈ সজাই থৈ দিছে, ইয়াতে দেখুওৱা হয় কাপোৰবোৰ, আপোনালোকক দেখুৱাইছোঁৱেই মই। এই দাদাই অলপ বাহিৰত আছিল তাৰমানে, সেইকাৰণে দাদাই এতিয়া দেখুৱাইছে। এইবিলাক টচৰ কাপোৰ, এইবিলাক টচৰ কাপোৰ হয়, আৰু এইবিলাক চব কাপোৰেই আৰু ইয়াতে আহিব, ৰেডিমেড লাগে অৰ্ডাৰ কৰে, আপোনাৰ মানে নিজৰ ইচ্ছামতে কৰিব পাৰিব ইয়াতে। তো এতিয়া আমি ইয়াৰ পৰা ওলাই যাম, দাদাই ধুনীয়াকৈ ক'লে আপোনালোকক বস্তুখিনি, তো ইয়াৰ পৰা এতিয়া আমি ওলাই যাম। এয়া হ'ল শুৱালকুছি মেইন টাউন, আৰু ইয়াতো বহুত বস্ত্ৰালয় আছে, এয়া চাওক। আপোনালোকক সকলোখিনি দেখুৱালোঁ, এতিয়া আমিও ঘৰত যাম। ঘৰত যোৱাৰ আগতে এয়া শুৱালকুছিত ঘৰ, আমাৰ জুবিন ভাইটি, এয়া ভ্লগ বনাই আছে, জুবিন ভ্লগছ বুলি, তো আপোনালোকে বহুতে চিনিয়ে পায়। তো এতিয়া আপোনালোকে ধুনীয়াকৈ ছাপোৰ্ট কৰিছে, তো জুবিনক যেনেকৈ কৈছে মোকো অকণমান ছাপোৰ্ট কৰিব আপোনালোকে। আৰু ভাইটি তোমাৰ মানে এনেই ইউটিউবত কেতিয়াৰ পৰা আহিলা, মানে কেনেকৈ কি হ'ল? বেছি দিন হোৱা নাই, 1 বছৰ হৈ গ'ল, আৰু ভালকৈ আৰু কৈ থকা নাই আৰু ভিডিঅ'ত কেইবছৰ হৈ গ'ল, কিন্তু 1 বছৰ হৈ গ'ল, আৰু নতুন বুলিয়ে ক'ব লাগিব। 1 বছৰ হ'লেতো বেছি পুৰাণ নহয়, তো নতুন হিচাপে মই ভিডিঅ' বনাই আছোঁ যিখিনি পাৰোঁ চেষ্টা কৰি কিনে, আৰু এয়া দাদাইও বনাই আছে বহুত কষ্ট কৰি। আজি শুৱালকুছিত আহিছে, এনেকৈ আপোনালোকক শুৱালকুছি দেখুৱাইছে, আৰু পিছলৈকে বহুত ঠাই দেখুৱাব, যিহেতু নতুন চেনেল হয়, বেছি ভিডিঅ' নাই চেনেলটোত, তো থাকিব পিছলৈকে চাব গোটেই ভিডিঅ'বিলাক, খুব ভাল ভাল ভিডিঅ' বনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। খুব ধুনীয়া চেনেল, মানে বহুত কষ্ট কৰি বনাই আছে, তাৰোপৰি মানে সকলো নতুন গমেই পাইছে। তো আজি শুৱালকুছিৰ ভিডিঅ'টো চাই পিনে কেনেকুৱা পালে সেইটো এটা জনাব কমেণ্ট কৰি। আৰু এতিয়া আমাৰ ঘৰত আহিছে, খুব ভাল লাগিছে। আৰু তুমি এনে কি পঢ়ি আছা? মই এতিয়া ক্লাছ 10 পঢ়ি আছোঁ, আৰু ভিডিঅ'টো অলপ কমাই দিছোঁ যিহেতু এতিয়া মানে মেট্ৰিক পৰীক্ষা আহিলতো, সেইকাৰণে ভাইটিয়ে অলপমান ভিডিঅ'টো কমাই দিছে, তাৰপিছত ধুনীয়াকৈ বনাব আকৌ, আপোনালোকে মানে চাই থাকিব ভিডিঅ'বোৰ। আৰু এতিয়া যিহেতু পৰীক্ষা আহিছে, অলপ পঢ়িব লাগিব, সেইকাৰণে ভিডিঅ'বিলাক বনোৱা নাই। এয়া জুবিনৰ ঘৰ, এয়া আমি ঘৰলৈকে যাম এবাৰ। বাকী আৰু সেই শুৱালকুছি চাই কেনেকুৱা লাগিল? শুৱালকুছি চাই ভালেই লাগিল, আৰু ৰাইজে বা কেনেকুৱা পাইছে। এয়া হ'ল জুবিনৰ ঘৰ শুৱালকুছিত, আহক সোমাই। এয়া এইখন মোৰ ডমিনাছ 400, এইখন জুবিনৰ ডমিনেন্স 400 নেকি? ডমিনাছ 400 মই নাম দিছোঁ চাইকেলখনৰ। বঢ়িয়া বঢ়িয়া। আৰু এটা নাম আছে, নাম এটা সেইটো হ'ল KTM এয়া 3090। জুবিনৰ ঘৰ দেখালোঁ আপোনালোকক, মানে ভাল লাগিছে। আৰু দাদাকো ছাপোৰ্ট কৰিব, বহুত কষ্ট কৰি ভিডিঅ' বনাই আছে, আজি শুৱালকুছি আহিছে, তো ভাল ভাল ভিডিঅ' এনেকৈ পাই থাকিব, বহুত কষ্ট কৰি বনাই আছে, তো ছাপোৰ্ট কৰিব, আৰু ছাবস্ক্ৰাইবটো কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে ভিডিঅ' দিয়াৰ লগে লগে পাই যায় আপোনালোকে। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ, আমি আকৌ নেক্সট এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিম। তো ধন্যবাদ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে।